খুব টাং মোৰ ইটো মিক্স ব্লগ লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটি ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো আহক। কেৰাহীখনত মই অলপমান পানী দিছোঁ। তিতা কেৰেলা কেইটা এনেধৰণে মই দুভাগ কৰি কাটি লৈছোঁ। এতিয়া মই এইখিনি বইল কৰি ল'ম। ইয়াতে মই অলপমান নিমখ দি দিম। এতিয়া এইখিনি বইল কৰা হৈ গৈছে। বেছিকৈ বইল কৰি লোৱা নাই। বেছিকৈ বইল কৰিলে তিতা কেৰেলাখিনি ফাটি ভাঙি যাব। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ এৰি দিম। ঠাণ্ডা হৈ যোৱাৰ পাছত তিতা কেৰেলাৰ মাজৰ অংশ এখন চামুচৰ সহায়ত মই উলিয়াই ল'লোঁ। এইখিনি হৈছে তিতা কেৰেলাৰ মাজৰ অংশ। এতিয়া মই লৈছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু কেইটুকুৰামান আদা। এনেধৰণে মই পিঁয়াজ আৰু আদাৰ এটা পেষ্ট বনাই ল'লোঁ। পুনৰবাৰ মই তিতা কেৰেলাৰ মাজৰ অংশখিনি মানে তিতা কেৰেলাৰ গুটিখিনিও মই এটা পেষ্ট বনাই ল'ম। এনেধৰণে তিতা কেৰেলাৰ মাজৰ অংশখিনি মই এটা পেষ্ট বনাই ল'লোঁ। দুটা ব্ৰইলাৰ কণী লৈছোঁ। এইখিনি হৈছে তিতা কেৰেলাৰ মাজৰ অংশৰ পেষ্ট আৰু এইখিনি হৈছে পিঁয়াজ আৰু আদাৰ পেষ্ট। ইয়াত এতিয়া মই জোখমতে নিমখ দিছোঁ, হালধি দিছোঁ, জলকীয়া গুড়ি দিছোঁ, জিৰা গুড়ি দিছোঁ আৰু শেষত দিছোঁ ধনিয়া গুড়ি। কেইখিলামান পুদিনাৰ পাত দিছোঁ। এইটো অপচনেল হয়। যিখিনি মিশ্ৰণ বনাই লৈছিলোঁ সেইখিনি মই এতিয়া তেলত দি দিছোঁ আৰু এইখিনি এতিয়া মই ভাজি ল'ম। মিশ্ৰণখিনি মোৰ অলপমান ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দিম ব্ৰইলাৰৰ কণী, যিটো মই আগতে ভাঙি এটা বাতিত ৰাখি থৈছিলোঁ। এইখিনি মোৰ বনোৱা হৈ গৈছে। মিশ্ৰণখিনিৰে তিতা কেৰেলাৰ মাজৰ অংশ মই পুৰ কৰি ল'লোঁ।
এতিয়া মই তিতা কেৰেলাখিনি ফ্ৰাই কৰি ল'ম। এনেধৰণে মই বাকীবিলাকো ফ্ৰাই কৰি ল'লোঁ। কণী দিয়াৰ কাৰণে তেলখিনিত ফেন আহি গৈছে। এয়া মোৰ তিতাকেৰেলা ফ্ৰাই ৰেডি হৈ গ'ল। মোৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আপোনালোকৰ ওচৰৰ পৰা মই যাব লৈছোঁ। সকলো সুখে থাকক। ধন্যবাদ।